दोस्तों আজিৰ ভিডিঅ'ত আপুনি লাইভ চাব পাৰিব কেনেকৈ এটিএম কাৰ্ড নথকাকৈ এটিএম মেচিনৰ পৰা টকা উইথড্ৰ কৰিব পাৰি তাৰ কাৰণে আপুনি ভিডিঅ' সম্পূৰ্ণ চাই থাকক। সো दोस्तों एटीएम कार्ड नथकाके मानि उद्ध्र কৰিবলৈ হলে প্ৰথমতে আপোনাক মোবাইলত এটা কাম কৰিব লাগিব তাৰ পিছতে এটিএম মেচিনত কাম কৰিব লাগিব। তো প্ৰথমতে আপুনি মোবাইলত কামটো চাই লওক কেনেকৈ কৰিব। তো মোবাইলত যেটো এপৰ প্ৰয়োজন হেতু হল ইউনো এছবিআই এটো আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব। তো ডাউনলোড কৰি লোৱাৰ পিছত প্ৰথমতে আপুনি মানে এইটো এপটো ওপেন কৰিব। তো ইয়াতে আপোনাৰ লগইন আহিব বা সাইন আপ আহিব। তো আপুনি ইয়াতে লগইন কৰি লব মানে আপোনাৰ হেতুকে ইয়াত এটা একাউণ্ট বনাব লাগিব। আপুনি এটিএমত ডাইৰেক্ট ইয়াত একাউণ্টটো বনাব পাৰে নহলে আপুনি আপোনাৰ যদি ইউজাৰ নেট বেংকিং আছে তো ইয়াত ইউজাৰ আইডি পাসওয়ার্ড দিলে লগইন হৈ যাব। তো ইয়াতে মোৰ মানে একাউণ্টটো বনোৱা আছে মানে লগইন কৰা আছে মই জাস্ট লগইন কৰিব লাগে এমপিনৰ দ্বাৰা। তো এমপিনৰ দ্বাৰা মই লগইনটো কৰিলো। তো তাৰ পিছত ইয়াতে অহাৰ পিছত আপুনি ইয়াতে কেইটামান অপচন চাই ল'ব যেনেকৈ চাব পাৰে। তো ইয়াতে যেটো অপচন আছে ইওনো ক্যাশ তো আপুনি তাতে ক্লিক কৰি দিব ইওনো ক্যাশত। তো ইয়াতে তিনিটা প্ৰসেসৰ আছে তো আপুনি ইয়াতে তিনিটা নালাগে আপুনি প্ৰথমতে যেটো আছে এটিএম ইয়াতে আপুনি তিনিটাৰ ভিতৰত এটিএমটো চুজ কৰি ল'ব। তো তাৰ পিছত এটিএমত ক্লিক কৰি দিব। তো এটিএমত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ একাউণ্টৰ ডিটেইলছ চাব পাৰিব মানে আপোনাৰ একাউণ্টত কিমান টকা আছে ইয়াৰ একাউণ্ট নম্বৰটো শ্ব' কৰিব। পিছত ইয়াতে এমাউণ্টটো দিব লাগে মানে কিমান টকা উইথড্ৰ কৰিব। তো এনেকুৱা মই 500 টকা এটা দিছোঁ। তাৰ পিছত এইবিলাক দিয়াৰ পিছত ইয়াতে আপুনি নেক্সটত ক্লিক কৰি দিব। তো এইবিলাক আৰু ইয়াত এখনেই আপুনি জাস্ট নেক্সটত ক্লিক কৰি দিব। তো তাৰ পিছত ইয়াতে ক্ৰিয়েট এটা পিন দিব লাগিব মানে 6 ডিজিটৰ এটা পিন দিব লাগিব। ইয়াতে এইটো নহয় যে এটিএম কাৰ্ডত যেটো পিন আছে এইটো দিব লাগে এইটো নহয় ইয়াত আপুনি যিকোনো ধৰণৰ 6 ডিজিটৰ পিন ইয়াত ৰাখিব পাৰে। তো আপুনি এই পিনটো দিয়াৰ মানে কি হ'ল যে আপুনি এতিয়া এটিএমৰ টকাটো উইথড্ৰ কৰিব এই পিনটো তেতিয়া তাত লাগিব। তো তাৰ কাৰণে আপুনি এইটো 6 ডিজিটৰ পিন দি দিব। তো পিনটো দিয়াৰ পিছত ইয়াতে নেক্সটত ক্লিক কৰি দিব তলত চাব পাৰে। তো তাৰ পিছত ইয়াতে ৰিভিউজ চাব মানে আপোনাৰ হেৰি এটিএম চাব আপোনাৰ পিনটো শ্ব' কৰিব আপোনাৰ বেলেঞ্চ কিমান উইথড্ৰ কৰিব সেইটো শ্ব' কৰিব। তো তাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন ক্লিক কৰি দিব তাৰ পিছত কনফাৰ্মত ক্লিক কৰি দিব। তো ইয়াতে থেংক ইউ দিছে মানে আপোনাৰ একাউণ্টৰ লগত যেটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰটোত এটা SMS আহিব যেনেকৈ চাব পাৰে ওপৰত আহি পাইছে ইতিমধ্যে। তো ইয়াতে আপোনাৰ ট্ৰানজেকশ্যন নং আৰু আপোনাৰ ডেট কিমান তো এই মেছেজটো যেটো আছে এইটো অকল 4 ঘণ্টাৰ বাবেহে মানে ভ্যালিড থাকিব। 4 ঘণ্টাৰ আগতে আপুনি এটিএমত যাব লাগিব আৰু তাত গৈ এই নাম্বাৰ তাত কেইটামান নাম্বাৰ আছে সেই নাম্বাৰ অবিজাৰি মানে আপোনাৰ যেতিয়া এটিএমত টকা মানে উইথড্ৰৰ অপচন মাৰিব তাত আহি যাব আপুনি পাছৱৰ্ডটো দিলে ইয়াৰ অপচন কেইটা আহি যাব। তো এতিয়া এটিএমৰ অপচন কেইটা চাই লওক। তো এটিএমত অহাৰ পিছত ইয়াতে ইওনো ক্যাশ যেটো অপচন আছে চাব পাৰে ইয়াতে ইওনো ক্যাশ তো আপুনি তাতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে কৈছে ইণ্টাৰ ইওনো ক্যাশ ট্ৰানজেকশ্যন নং ৰিচিভ থ্ৰু SMS। তো আপোনাৰ যেটো মোবাইলত মানে SMS আহিছে তাত চাব এটা ট্ৰানজেকশ্যন নং মানে নাম্বাৰ আছে কেইটামান সেই নম্বৰটো ইয়াতে দিব। আপুনি SMS চাই পিনে নম্বৰটো দি দিব আৰু তাৰ পিছত কনফাৰ্মত ক্লিক কৰি দিব। তো কনফাৰ্মত ক্লিক কৰাৰ পিছত ইয়াতে ইমান মানে আপুনি কিমান উইথড্ৰ কৰিবলৈ ভাবি আছিলে মানে মোবাইলত যেটো 500 টকা এটা দিয়া হৈছিল আপুনি সেই ঠিক তেনেকুৱা তাতে দি দিব মানে এটিএম মেচিনত। তো তাৰ পিছত ইয়েছত ক্লিক কৰি দিব। তো এতিয়া আপোনাৰ ট্ৰানজেকশ্যনটো কমপ্লিট হৈছে চাইলক আপোনাৰ ইয়াতে কোড যেটো আপুনি দিছিলে মানে 6 ডিজিটৰ যেটো পিন নম্বৰ দিছিলে সেই পিন নম্বৰটো ইয়াতে দিব লাগিব। তো তাৰ পিছত ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব মানে কন্টিনিউত ক্লিক কৰি দিব। তো তাৰ পিছতে আপোনাৰ ট্ৰানজেকশ্যন কমপ্লিট হৈ গৈছে। এতিয়া আপোনাৰ মানে ইয়াতে চাব পাৰে আপোনাৰ বেলেঞ্চটো ওলাই আহিব ইয়াতে চাইলক ইয়াতে আহি পাইছে ইতিমধ্যে। এনেকৈ আপুনি এটিএম কাৰ্ড নথকাকৈ অতি সহজে আপুনি টকা উইথড্ৰ কৰিব পাৰিব। আজিৰ পৰা মানে এইটোৱে আপোনাৰ অকল মোবাইলটোৱে হ'লে হ'ল আপোনাৰ এটিএম কাৰ্ড লগত লৈ ঘূৰিব নালাগে। তো দোস্তো আপুনি যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো ওপেন কৰি দিব যাতে আপুনি এনেকুৱা ধৰণৰ